হেল্ল' ফ্ৰেণ্ডছ, আজি বনাব লৈছোঁ মই নগা টেঙাৰ আচাৰ। আৰু নগা টেঙাৰ আচাৰটো সকলোৰে প্ৰিয়, দেখিলেই মুখত পানী আহি যায়। মোৰতো একদম বহুত বেছি প্ৰিয়। আৰু ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নগা টেঙাৰ আচাৰ সৈতে। আৰু মই নগা টেঙা আচাৰ বনাবলৈ লৈছোঁ এয়া আজৱাইন লৈছোঁ, লগতে লৈছোঁ ধনিয়া গুটিটো লৈছোঁ, তাৰপৰা এয়া জিৰা লৈছোঁ, এইফালে লৈছোঁ মেথি গুটি। আৰু এই গোটেইখিনি একেলগে লৈ মই এখন কেৰাহীত ধুনীয়াকৈ ভাজি ল'ম। আৰু এই মছলাখিনি ভজা গোন্ধটো যে ইমান ধুনীয়া, মইতো খুব ভাল পাওঁ আৰু আপোনালোকেও নিশ্চয় ভালেই পায়। আৰু এতিয়া লৈছোঁ মই এটা শিলৰ খুন্দনা, আৰু খুন্দনাটোত মই ধুনীয়াকৈ মছলাখিনি পিচি ল'ম। মছলাখিনি বৰ এটা বেছিকৈ মই নিপিচোঁ, কাৰণ মানে অকণমান গোটা হৈ থাকিলে খাই বেছি ভাল লাগে। আৰু অলপ গোটা হৈ থকাকৈ মই মছলাখিনি খুন্দি ল'ম ধুনীয়াকৈ। আৰু এয়া দেখিছে নহয়, ধনিয়া গুটিটোৰ গোন্ধটো বৰ বেছি ভাল পাওঁ বিশেষকৈ। আৰু মছলাখিনি প্ৰায় মোৰ খুন্দা হৈ গৈছে, এয়া দেখিছে অলপ গোটা গোটাকৈ ৰাখিছোঁ, বেছি গুড়ি কৰা নাই মই। আৰু ভাবিলোঁ অকণমান এয়া আচাৰ মছলা অকণমান দি দিছোঁ, এভৰিডে আচাৰ মছলা, মানে গোটা মছলা দিছোঁ যদিও ইয়াৰ অকণমান দি দিছোঁ আৰু গোন্ধটোৰ কাৰণে। আৰু লৈছোঁ কেইটামান কেঁচা জলকীয়াটো দি দিলে ভাল লাগে, পাছত যিটো টেঙা টেঙা মানে ভাৱটো আহে জলকীয়াটোত, খাই বৰ ভাল পাওঁ। আৰু এনেকৈ দি দিছোঁ কেইটামান, আৰু দিছোঁ সৰিয়হৰ তেল। আৰু তেলখিনি ধুনীয়াকৈ গৰম হোৱালৈকে মই ধুনীয়াকৈ বাট চাম। আৰু তেলখিনি গৰম হোৱাৰ লগে লগে নগা টেঙাখিনিয়ে জলকীয়াখিনিয়ে ইয়াত ধুনীয়াকৈ মই মিহলাই দিছোঁ গৰম তেলখিনিত। আৰু এয়া মই মছলাখিনি ধুনীয়াকৈ ইয়াত দি একদম লৰাই দিম, তল ওপৰ কৰি লৰাই দিম ধুনীয়াকৈ। আৰু মোৰ আচাৰ প্ৰায় হৈয়ে গৈছে, এটা বস্তু থাকি গৈছিলে, নিমখৰ অবিহনেনো কি হ'ব। নিমখটো আপোনালোকে সোৱাদ অনুসৰি দি ল'ব। আৰু মোৰ আচাৰো হৈ গৈছে ৰেডি, খাব পৰাকৈ। এয়া দেখিছে, দেখিয়েই খাম খাম লাগিছে, ইমান ধুনীয়া টেষ্টি লাগিছে। আৰু মই এটা টেষ্ট কৰি লওঁৱেই আৰু দেখিলোঁ যেতিয়া, নিজেই বনাইছোঁ যিহেতু। আৰু খাই যে ইমান ভাল লাগিলে, আপোনালোকেও যদি বিচাৰে ঘৰতে এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে।